ओके আজি একদম অন স্পটৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ ডাইৰেক্ট য'ত আহিব লাগে য'ত ভিডিঅ' কৰিব লাগে তাৰ পৰাই কৰিছোঁ ওচৰত কোনোবা আছে ওচৰত নাই মাছটো খুলিব পাৰি হেল্ল' এভৰিবডি এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল অকণমান হুলস্থুল হৈ আছে বাৰু নইজ আহিব সেইটো অকণমান মাফ কৰি দিব আৰু এতিয়া আহি আছোঁ মই বাজাজৰ ডিলাৰত লখিমপুৰৰ AS অটো ৱৰ্ল্ড আৰু ইয়াত আজি এখন বাইক লঞ্চ হ'ব আৰু কি বাইক লঞ্চ হ'ব কি হ'ব গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ তো ভিডিঅ'টো চাই থাকক এই ফটো ৱৰ্ল্ডলৈ মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ধুনীয়া সুযোগটো দিয়াৰ কাৰণে এখন হৈছে বাইকখনৰ নামটো কৈয়ে দিওঁ পালচাৰ NS 125 ন পালচাৰ NS 125 এখন আজি লঞ্চিং হ'ব আৰু এই সুযোগটো মোক দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু লগতে এতিয়া মানে কৰোণাৰ সময়ত বেছি মানুহ চানুহ গোটোৱাও নাই আমি ডিজিটেলি এইটো লঞ্চিং কৰিম বুলি ভাবিছোঁ ইউটিউব চেনেলৰ জৰিয়তে মোৰ ইউটিউব চেনেলৰ জৰিয়তে তো এতিয়া দেৰি নকৰোঁ বেছি বাইকখন লঞ্চিং কৰোঁ চবেই এটা হাত চাপৰি দিব দেই এখন ধুনীয়া এন্ট্ৰি লেভেল স্পৰ্টছ বাইক পালচাৰ NS 125 দেখিও ভাল লাগিছে ষ্টাইলিংটোতো ক'বই নালাগে পালচাৰ NS 200 হওক NS 160 হওক একেই ষ্টাইলৰ খালি ইঞ্জিন পাৱাৰটো অকণমান কম যদিও এইটো ছেগমেণ্টত 12 PS পাৱাৰ দিয়ে যথেষ্ট পাৱাৰ সেইটো আৰু মই নিজে চলাইছোঁ ৰিভিউ আহি আছে ভিডিঅ'টো আৰু আজি লগতে এখন ডেলিভাৰীও হ'ব যিজন গ্ৰাহক তেখেতৰ লগত আমি অলপ কথা পাতিম ৰাজা দাস ন আৰু মানে এইখন বাইক আপুনি আজি লঞ্চ হৈছে আজিয়ে লৈছে তো মানে কি বুলি চিলেক্ট কৰিলে মানে কিয় আপোনাৰ মোৰ আগৰ পালচাৰ আছে হয় পালচাৰ 180 আছে তো পালচাৰ মই বাইক লাইক কৰোঁ হয় সেইটো কাৰণে প্ৰিফাৰ কৰিলোঁ আকৌ নেক্সট বাইক লৈ পালচাৰ ল'লোঁ না 180 পৰা যে 125 আহিলে তাৰ কিবা লুকছটো ভাল লাগিলে মোৰ হয় হয় তাত 125 CC হ'লেও বাইকটো ভাল আৰু মাইলেজটো ভাল মাইলেজটো ভাল অভাৰ দি চালোঁ গুগলত চাৰ্চ কৰি চালোঁ অভাৰ চবফালে ঠিক আছে পাৰফেক্ট আছে ঠিক আছে বঢ়িয়া ধন্যবাদ থেংক ইউ আৰু কংগ্ৰেচুলেশ্যন নতুন বাইকৰ কাৰণে আমাৰ যিখন আপোনাৰ পালচাৰ 200 NS প্ৰথম যেতিয়া লঞ্চ হৈছিলে 2012 চনত প্ৰথম আমাৰ ডিলাৰৰ প্ৰথম কাষ্টমাৰ আছিলে আমাৰ বিদ্যমান চৰকাৰ সেইজনে প্ৰথম ক্ৰয় কৰিছিলে ছাৰ নহয় দেই মই কথাটো মই নিজেই পাহৰি গৈছিলোঁ মানে এওঁ কওঁতেহে মনত পৰিলে NS 200 যে প্ৰথম ওলাইছিলে লখিমপুৰৰ প্ৰথম NS 200খন ময়ে লৈছিলোঁ সেইকাৰণে আজি NS 125খন লঞ্চ কৰিব পাৰি সঁচাকৈ ভাল লাগিছে আৰু এতিয়া বাইকখন লৈ আহিলে তাৰ ৰিভিউ দিওঁ বুলি আৰু হেলমেট পিন্ধা নাই মানে এতিয়া কেমেৰাৰ কাৰণে যাতে কথাটো আপোনালোকে শুনে হেলমেট পিন্ধিয়ে চলাই আহিছোঁ বাৰু আৰু এতিয়া আপোনালোকে চাই লওক এটা সৰু ৰিভিউ বাইকৰ ৰিভিউ বাৰু হৈ যাব কিন্তু তাৰ আগতে মই লৈ আহিছোঁ আপোনালোকে আন এটা প্ৰডাক্ট মুষ্টেকৰ হাৰ্বেল স্কিন লাইটনিং অইল আৰু এইটো 100% অৰ্গেনিক হয় এনৰিচ উইথ লিক'ৰাইজ এণ্ড টাৰ্মাৰিক আমাৰ নিচিনা ক'লা মানুহৰতো বগা হ'বলৈ মন যায় ন তো এইটোৰ সহায়ত স্কিন টোনটো অকণ ব্ৰাইট হয় লগতে নেচাৰেল গ্লো এটা আহে আৰু ইয়াত কোনো কেমিকেল নাই আৰু অকল ক'লা মানুহ বুলি নহয় যিসকল বগা আছে তেওঁলোকৰো মানে কামত আহিব কাৰণ স্কিনটো স্মুথ কৰে আৰু যদি পিম্পলছ আছে ই দূৰ কৰাত সহায় কৰে মানে ইয়াত 11 বিধৰ ওপৰত মানে নেচাৰেল তেল আছে যেনেকৈ কোকোনাট অইল আছে বাদাম অইল আছে আৰু এনেকৈ ঢেৰ কিবা কিবি আছে আপোনালোকে স্কিনত দেখিয়ে আছে চ' এইটো এতিয়া ব্যৱহাৰ কেনেকৈ কৰিম অভিয়াছলি প্ৰথমতে পেকেটৰ পৰা বটলটো উলিয়াই ল'ব লাগিব আৰু লগত আছে এটা ড্ৰপাৰ আৰু এই ড্ৰপাৰটো সহায়ত দুটোপালমান আপোনাৰ হাতত উলিয়াই লওক এনেকৈ আৰু উলিয়াই লৈ মুখত ঘঁহিব লাগিব এটা চাৰ্কুলাৰ মোচনত চশমাযোৰ খুলিব লাগিলে চশমাযোৰ খুলি ল'ব লাগিব আপোনালোকে চশমা পিন্ধা এইটো এটা প্ৰব্লেম মাস্ক পিন্ধিও প্ৰব্লেম হয় আৰু মুখত চাৰ্কুলাৰ মোচনত ঘঁহি দিয়ক কি গোন্ধটো সঁচাকৈ বহুত ধুনীয়া আৰু মুখত ঘঁহাৰ পাছত 5 মিনিটমান ৰ'ব লাগিব শুকাবলৈ দিব লাগিব তাৰপিছত কৰিব লাগিব ফেচ ৱাছ আৰু মই ফেচ ৱাছ কৰিম এইটো মুষ্টেকৰ এটা ফেচ ৱাছ মই চশমা পিন্ধা নাই সেইকাৰণে দেখা নাই
মুষ্টেকৰ ফেচ ৱাছ আৰু এইটো 100% নেচাৰেল হয় SLS এণ্ড পেৰাবেন ফ্ৰী তো এই যদি মুখখন ধুই দিয়াৰ পাছত হৈ গ'ল আপুনি ফ্ৰেছ একদম চাকাচাক এতিয়া লাগিছে না অকণমান ফ্ৰেছ যদি আপোনালোকেও ল'ব বিচাৰে তেতিয়াহ'লে এতিয়াই যাওক লিংক আছে ডেছক্ৰিপশ্যনত মুষ্টেকৰ হাৰ্বেল স্কিন লাইটনিং অইল আৰু ফেচ ৱাছ এতিয়া আহোঁ বাইকলৈ প্ৰথম কথা বাজাজ এনেকুৱা এটা ইণ্ডিয়ান কোম্পানী যাৰ 70খনৰ ওপৰৰ দেশত কাষ্টমাৰ্ছ আছে আৰু ইণ্ডিয়ান মাৰ্কেটত বাজাজৰ লেটেষ্ট এণ্ট্ৰি হৈছে দ্য বাজাজ পালচাৰ NS 125 এখন এণ্ট্ৰি লেভেল স্পৰ্টছ বাইক পালচাৰ NS 200ৰ যিটো ষ্টাইলিং প্ৰায় ছেইম ষ্টাইলিঙত এখন কম চিচিৰ বাইক দূৰৰ পৰা দেখি আপুনি গমেই নাপাব এখন 200cc নে 125cc দেখিবলৈ প্ৰায় ছেমেই লাগে আৰু এতিয়া আমি প্ৰথম চাই লওঁ ইয়াৰ স্পেচিফিকেশ্যনছখিনি ইয়াত আছে এটা 4-ষ্ট্ৰক SOHC 2 ভাল্ভ এয়াৰ কুল BS6 কমপ্লায়েণ্ট DTSI ইঞ্জিন যিটোৱে মেক্সিমাম পাৱাৰ ডেলিভাৰ কৰে 8.82 কিলোৱাট এট 8500 RPM আৰু মেক্সিমাম টৰ্ক ফিগাৰটো হৈছে 11 নিউটন মিটাৰ এট 7000 RPM 5 স্পীড গিয়াৰ আছে ফ্ৰণ্টত টেলিস্কোপিক ছাছপেনশ্যন আছে আৰু পাছত আছে মনোচক ছাছপেনশ্যন ফ্ৰণ্ট হুইলত আছে 240mm ডিস্ক ব্ৰেক আৰু পাছত আছে 130mm ড্ৰাম ব্ৰেক আৰু ফিউল টেংক কেপাচিটি হ'ল 12 লিটাৰ আৰু কালাৰ অপশ্যনছ আছে 4টা অৰেঞ্জ ৰেড গ্ৰে ব্লু মোৰ পাৰ্চনেলি অৰেঞ্জ আৰু গ্ৰে কালাৰটো ভাল লাগিছে আৰু বাজাজৰ বাইকত এনেকুৱা ভাইব্ৰেণ্ট অৰেঞ্জ কালাৰ প্ৰথম দেখিছোঁ আৰু এইটো হৈছে মিটাৰ কনচলটো বিশেষ চেঞ্জ হোৱা নাই NS 200ৰ নিচিনাই ইয়াত লাগতিয়াল গোটেইখিনিয়ে আছে ফিউল গজ টেকোমিটাৰ টাইম গোটেইখিনিয়ে দেখুৱায় কিন্তু মানে আগৰ ষ্টাইলতে আছে বিশেষ চেঞ্জ হোৱা নাই আৰু পালচাৰ NSৰ মোৰ চবতছে ভাল লগা কথাটো হ'ল ইয়াৰ আণ্ডাৰবেলি এক্সজষ্ট ছিষ্টেমটো যিটো বাইকৰ তলত থাকে এক্সজষ্ট পাইপডাল দেখি নাথাকে সেই বস্তু মোৰ চবতছে ভাল লাগে মই মোৰ আগৰ 200খনো সেইকাৰণেই লৈছিলোঁ আৰু লগতে স্পৰ্টছ বাইক যদিও ইয়াৰ ডাবল ষ্টেণ্ড আছে আজিকালি বহুত স্পৰ্টছ বাইকত ডাবল ষ্টেণ্ড নিদিয়ে সেই বস্তুটো ভাল লাগিছে যে ডাবল ষ্টেণ্ডাল আছে এটলিষ্ট টায়াৰ চেঞ্জ কৰিব সময়ত বা চেইন লিউক কৰিব সময়ত প্ৰব্লেম নহ'ব এতিয়া কথাটো হ'ল এই বাইকখন কাৰ বাবে যদি আপোনাৰ এখন স্পৰ্টছ বাইক ল'ব মন আছে কিন্তু স্পৰ্টছ বাইকৰ মাইলেজ আৰু প্ৰাইচৰ কাৰণে ল'ব পৰা নাই তেন্তে এইখন বাইক ডেফিনেটলি আপোনাৰ বাবে 125cc হোৱাৰ কাৰণে মাইলেজ ভাল দিব আৰু লগতে এক্স শ্ব'ৰুম প্ৰাইচ আণ্ডাৰ 1 লাখ প্ৰায় 95,000 মান হ'ব চ' প্ৰাইচটোও বেয়া নহয় বাকী ডিলাৰৰ চেলছ আৰু ছাৰ্ভিচৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে ডেছক্ৰিপশ্যনত ল'ম বুলি ভাবিলে কণ্টেক্ট কৰিব পাৰিব পালচাৰ NS 125 বাইকখন চলালোঁ যথেষ্ট চলালোঁ ইয়াত শিলে বালিয়ে পানীয়ে চবতে চলালোঁ আৰু 125cc হিচাপে পাৱাৰটো যথেষ্ট মই ভাল পাইছোঁ আৰু লগতে ৰাইড কোৱালিটি আৰু হেণ্ডলিঙো যথেষ্ট ভাল আৰু মোৰ প্ৰথম বাইকখন NS 200 আছিলে আপোনালোকে জানেই প্ৰথম মানে আগৰ বাইক এখন প্ৰথম তাতকৈ আগত বেলেগ বাইক আছিলে বাৰু চ' এইটো ভিডিঅ' ইমানতে সামৰোঁ বুলি ভাবিছোঁ ৰিভিউটো কেনেকুৱা পালে জনাব আৰু মোৰ লগত আছিলে এইপিনে আমাৰ চুনুদা চবেই মৰমত চুনুদা বুলি মাতে আচল নামটো নকওঁ আৰু চুনুদাই বাজাজে ছাৰ্ভিচ কৰে তো তেওঁ আজি বাইকখন লৈ অনাত সহায় কৰি দিলে আৰু লগতে মোৰ লগত আছে এইপিনে মইনাকেকটো চবেই চিনি পায় গুৰু শিষ্য একো গুৰু শিষ্য নহয় মোক ইনডাইৰেক্টলি গৰু বুলি কৈ থাকে মোক গুৰু হয় বুলি চবেই জানে আপোনালোকে তো ঠিক আছে এইটো ভিডিঅ' ইমানতে সামৰোঁ ভিডিঅ' চাই কেনেকৈ জনাব ভিডিঅ' যদি চাই হ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লাগিব বাই পালচাৰ 125 NS বজাব লাগিছে কি যে কৰাই নহয় কোম্পানীবিলাকে যদি আপোনালোকেও ল'ব বিচাৰে তেতিয়াহ'লে এতিয়াই যাওক লিংক আছে ডেছক্ৰিপশ্যনত মুষ্টেকৰ হাৰ্বেল স্কিন লাইটনিং অইল আৰু ফেচ ৱাছ